ঘরে ঘরে ত্রিরঙ্গ পতাকা, हर घर तिरंगा, हर घर तिरंगा, ঘরে ঘরে ত্রিরঙ্গ পতাকা, हर घर तिरंगा, हर घर तिरंगा। উজালা হোক ভোলা জননী আই, প্রাণরে আপন ঠাই। যাকো জিলিকা মোরেই দেশ, জগতত পাবলে নাই। দেখ বুলিলে নালাগে আদেশ, তোরে হৈ মৰিমে আই। একতাৰে জৰিৰে বান্ধি আমার জননী ঘরে ঘরে ত্রিরঙ্গ পতাকা, ঘরে ঘরে ত্রিরঙ্গ পতাকা, উড়োয়া ত্রিরঙ্গ পতাকা, অনুৰাগ জিলিকা প্রাণতে জিলিকা। কেৱল উড়োৱা আমাৰ ত্রিরঙ্গ দেশতে যে পতাকা। পতাকা আছে এনে নহয়। মোৰ জগতে বিশ্ব জিলিকা, প্ৰতিখন স্বাধীন দেশৰে নিজা নিজাকৈ একোখন পতাকা আছে। প্ৰত্যেকখন স্বাধীন দেশৰ পৰিচয় পত্ৰৰ দৰে ঐতিহ্য বহন কৰে এই পতাকাখন। সেয়েহে আমি ঘৰে ঘৰে সকলোৱে ত্ৰিৰংগ জাতীয় পতাকাক সন্মান আৰু মৰ্যাদা প্ৰদৰ্শন কৰিব লাগে। শহীদৰ স্বাভিমান, দেশৰ গেৰুৱা মাটি। জনতাৰ অভিমান, সেউজী দেশৰ ভেটি। শুকুলা ৰং আমাৰ মনত, প্ৰণতিৰ গান আমাৰ প্ৰাণত। মিলনৰে সুন্দৰ জন্মভূমিক পুজি, পুজি। ঘরে ঘরে ত্রিরঙ্গ পতাকা, ঘরে ঘরে ত্রিরঙ্গ পতাকা, উজালা হোক ভোলা জননী আই, প্রাণরে আপন ঠাই। যাকো জিলিকা মোরেই দেশ, জগতত পাবলে নাই। দেখ বুলিলে নালাগে আদেশ, তোরে হৈ মৰিমে আই। একতাৰে জৰিৰে বান্ধি আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত দীৰ্ঘদিন চলা স্বাধীনতা আন্দোলনত আমাৰ সকলো দেশবাসী অংশগ্ৰহণ কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে চলা এই স্বাধীনতা আন্দোলনত দেশপ্ৰেমীয়ে নিজৰ জীৱন বলিদান সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি সকলোৱে গৌৰৱ কৰোঁ। আহা আমি সকলোৱে স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱত অংশগ্ৰহণ কৰোঁ। মোৰ জগতে জিলিকা, ভাৰত মাতা কি জয়। ঘরে ঘরে ত্রিরঙ্গ পতাকা, শহীদৰ স্বাভিমান, দেশৰ গেৰুৱা মাটি।
13ৰ পৰা 15 আগষ্টলৈকে প্ৰতি ঘৰে ঘৰে আমাৰ ত্ৰিৰংগা পতাকা উৰাওক স্বাধীনতাৰ 75 বছৰৰ অমৃত মহোৎসৱ অতি গৌৰৱেৰে পালন কৰক।